বাওকুংগ্ৰী সমষ্টিৰ সম্ভাব্য প্ৰাৰ্থী শ্ৰী ৰূপম ৰায় আহি গ'ল। ব্যক্তিজন ভাল সমাজকৰ্মী আৰু তাৰ পৰিচয় সকলোৱে মানে জানে BTCত। যিয়ে নহওক কেণ্ডিডেট হিচাপে ভাল। আমি যে বল্দিপাথান গাঁৱৰ পৰা আমি ছাপোৰ্ট সম্পূৰ্ণৰূপে আছে যে আমি BTCত বিধায়কৰ পদত যদি আমি কেণ্ডিডেট দিয়ে আমাৰ চিফ ছাৰে, তেতিয়াহ'লে আমি নিশ্চয়কৈ যে বিপুল ভোটত তাক জয়যুক্ত কৰি আমি বিধায়ক পদত আমি নিয়োগ কৰিব পাৰিম। ইতিমধ্যে আমাৰ বল্দিপাথানত গাঁৱত ৰেভিনিউ গাঁৱত মানে ৰূপম ৰায় বুলি এজন উদীয়মান যুৱক আমাৰ বল্দিপাথান গাঁৱত BPFৰ সম্ভাব্য মানে কেণ্ডিডেট আহি গৈছে চিনাকি হোৱাৰ কাৰণে। আমি আশা কৰোঁ যে বাওকুংগ্ৰী 4 নং বাওকুংগ্ৰীৰ যিটো সমষ্টি নতুনকৈ বনাইছে, এইটো যিহেতু জেনেৰেল, আমাৰ ইমান দিনে আমাৰ অবৰো বা ৰাজবংশী কেণ্ডিডেটৰ আমি আশা কৰোঁ তেখেতে যাতে আমাৰ চিফ মহোদয় যাতে আমাৰ টিকেট দিয়ে আৰু তেখেতক জিকাই আমাৰ এই অঞ্চলত যাতে উন্নতি সাধন কৰিব পাৰোঁ। আমাৰ যিখিনি অভাৱ অভিযোগ আছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি এইখিনি আমি আশাবাদী ভোটাৰ হিচাপে।